নিজৰ মনৰ কথা সকলোকে শ্বেয়াৰ নকৰিব। যি আপোনাৰ বিশ্বাসৰ যোগ্য কেৱল তেওঁৰ লগতহে নিজৰ মনৰ কথা শ্বেয়াৰ কৰক। আমি সমাজত এনে কিছুমান মানুহ দেখোঁ যিয়ে আমি ভাবোঁ যে এই মানুহজনক বিশ্বাস কৰিব পাৰি আৰু সেই বিশ্বাস কৰি আমি তেওঁক সকলোবোৰ মনৰ কথা কৈ দিওঁ, কিন্তু তেওঁ সেই বিশ্বাস ভংগ কৰি সেই কথাবোৰ আনৰ আগত কৰে, যাৰ বাবে আমি বহুতো সমস্যাৰ সন্মুখীন হওঁ। সেইবাবে আপোনালোকে পটককেনে কোনো মানুহকে নিজৰ মনৰ কথা সকলো খুলি নিদিব। আপোনালোকে সেই মানুহজনক প্ৰথমতে চাব যে সেই মানুহজন আপুনি বিশ্বাস কৰিব পাৰেনে নাই। আপোনাৰ সমস্যাবোৰ ডিছকাছ কৰিব লাগে, মই ডিছকাছ কৰিব নালাগে বুলি কোৱা নাই, ডিছকাছ কৰিব লাগে, কিন্তু সেইসকল লোকৰ আগতহে ডিছকাছ কৰক মনৰ কথাবোৰ। যিয়ে আপোনাক বুজি পায়, আপোনাক বিশ্বাস কৰে, সেইসকল লোকৰ লগত নকৰিব যিয়ে আপোনাৰ বিশ্বাসৰ যোগ্য নহয়। আজিলৈ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।